হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো যোৱা দেওবাৰৰে আছিলে, দিয়া দুদিনমান দেৰি হ'ল বাৰু দেই। এইকেইদিন মানে মই লং ভিডিঅ' দিবলৈ তেনেকৈ টাইমেই পোৱা নাই। তাৰপিছত আকৌ ৰাতিপুৱাই এফালে যাম বুলি জল্দাজল্দিকৈ কাপোৰ কানিবিলাক সামৰি আছোঁ। ফাৰ্ষ্টতে ল'ৰাৰ কাপোৰখিনি সামৰি লৈছোঁ, মানে বেগত ভৰোৱাহে হোৱা নাই। তাৰপিছত বোলো এইফালে মই ভাতো বহাইছিলোঁ, কাম বনখিনি কৰিয়ে, যিহেতুকে এফালে যোৱাৰ আগতে ভাত কেইটামান খাই গ'লে ভাল হয় নহয় জানো। সেইকাৰণে বোলো আলু পিটিকা আৰু কণী বইল কৰিছোঁ, লগতে ভাত বিশেষ একো নবনালোঁ, চিম্পুলকৈ এনেকৈ তাকো খুৱাই দিলোঁ। তাৰপিছত আকৌ ময়ো খালোঁ। আৰু এইফালে চাওকচোন, ছোৱালীয়ে তাৰ কাপোৰ বিচাৰি গোটেইখন মোৰ কাপোৰ তাইৰ কাপোৰ মানে গোটেই খামখেয়ালি কৰি থৈছে। তাৰপিছত এতিয়া খালি ভৰাবহে লাগে। আৰু এফালে যাম বুলি যে কৈছোঁ, মানে ভাইটি তালৈ যাম, সৰু ভাইটিৰ ওচৰতে। তো সেইটো কাৰণে থাকিম যিহেতুকে কাপোৰ কানি অলপমান লৈ লৈছোঁ সৰহকৈ। তাৰপিছত আকৌ জল্দাজল্দিকৈ মই কক'কো ভাতকেইটা দি ল'লোঁ, তাক বাহিৰতে এনেকৈ দিওঁ। তাৰপিছত দি মেলি আজৰি হৈ জলকীয়া অলপমান সৰহকৈ আনি থোৱা হৈ আছিলে, এতিয়া সেইখিনিকে ভালদৰে ধুই লৈছোঁ। মানে মায়ে ফোন কৰিলে বোলে, ভাইটিও আহি আছে, ডাঙৰ ভাইটি, সিও যাব। সেইকাৰণে আহি থকা নাই, মানে সি আবেলিকৈ আহিব। আৰু সেইকাৰণে সি যিহেতুকে আমাৰ লগতে যাম বুলি কৈছে, সেইকাৰণে মানে তালৈ ৰখিব লাগিব। আৰু মই ভাবিলোঁ যে তেতিয়ালৈকে জলকীয়াখিনিকে আচাৰ কৰি লওঁ। আৰু এই জলকীয়া আচাৰটো খাবলৈও বহুত বেছি ভাল লাগে। আৰু একেবাৰে মই চিম্পুলকৈ এতিয়া বনাই দেখাম। দেখিছেই নহয়, জলকীয়াখিনি মই ঠাৰিৰ সৈতে ধুই লৈছোঁ, তেতিয়া মানে পাছত কাটিবলৈও সুবিধা। আৰু আপোনালোকে বনাই লগালগ খাবও পাৰিব এই আচাৰটো। আজি মই একেবাৰে চিম্পুলকৈ বনাই দেখাম। তো তাৰ কাৰণে মই সৰিয়হখিনিও এতিয়া ভালদৰে ধুই ল'ম। সৰিয়হ মই এইখিনি সৰু চামুচেৰে প্ৰায় 10 চামুচমান লৈছোঁ। আৰু জোখতকৈ বেছি সৰিয়হ দিলেও তিতা তিতা হ'ব আচাৰখিনি। তো সেইটো কাৰণে মই জলকীয়া 1 কেজিমান লৈছোঁ, আৰু তাৰ অনুপাতে সৰিয়হখিনি দিছোঁ। আৰু এইখিনি ভালদৰে ৰদাই লৈ মই আকৌ ইহঁত দুটাৰ কাৰণে বইল খিচিৰি বনালোঁ। ইয়াতে কিবাকিবি দি দিছোঁ আৰু গাজৰ চাজৰ, যিহেতুকে ৰাতিপুৱা সিহঁতে মানে এফালে যাম বুলি ভালকৈ ভাতো খোৱা নহ'ল, সেইকাৰণে বোলো আকৌ খিচিৰি অকণমান খুৱাই লওঁ। তাৰপিছত খাই বৈ লৈ এইফালে মই আকৌ সৰিয়হখিনি এতিয়া তিয়াই লওঁ বোলো। ভিনেগাৰ দিছোঁ 5 চামুচমান। তো ভিনেগাৰ দি তিয়াই থ'লে সৰিয়হখিনি তিতিকি ভাৱটো নাইকিয়া হৈ যায়। আপোনালোকে ভিনেগাৰৰ সলনি নেমু ৰসো দিব পাৰে। তাৰপিছত আকৌ সৰিয়হখিনি তিয়াই মেলি লৈ ইফালে ছোৱালীয়ে একেবাৰে কাপোৰ কানি পিন্ধিও লৈছিলে নহয় যাম বুলি। তাৰপিছত যোৱা নহ'ল যেনিবা, তাইৰ আৰ্ট স্কুল আছিলে। তো সেইটো কাৰণে তাইক আৰ্ট স্কুললৈকে পঠাই দিলোঁ। আৰু তাৰপিছত তাইক পঠাই লৈ মই বোলো জলকীয়াখিনি কাটি লওঁ। আৰু এটা জলকীয়া 3-4 টুকুৰামান কৰিছোঁ, আৰু গোটেইখিনি জলকীয়া মোৰ কাটি লোৱা হৈ গ'ল। তাৰপিছত আকৌ এতিয়া সৰিয়হখিনিও পিচি লৈছোঁ, আৰু অকণমান খহটাকৈ ৰাখিছোঁ, একেবাৰে মিহি কৰিলেও ভাল নালাগে। সেইটো কাৰণে মই অকণমান খহটাকৈ ৰাখিছোঁ। আৰু সৰিয়হখিনি পিচি হোৱাৰ পিছত মই কেৰাহী এখনত তেল গৰম কৰিলোঁ। তেল মই 1.5 কাপমান দিছোঁ আৰু আপোনালোকে পিছত প্ৰয়োজন হ'লেও দি ল'ব পাৰে। তো তেলখিনি গৰম হোৱাৰ পিছত মই আকৌ অলপমান ঠাণ্ডা হ'বলৈ এনেকৈ ৰাখি থ'লোঁ কেৰাহীতে। তাৰপিছত আকৌ কাটি থোৱা জলকীয়াখিনিত জোখমতে হালধি দিলোঁ। তাৰপিছত নিমখ মই অকণমান জোখতকৈ বেছিকৈ দিছোঁ, তেতিয়া আচাৰখিনি বেছি দিনলৈ ভাল হৈ থাকে। তাৰপিছত আকৌ সৰিয়হ দিলোঁ, পিচি থোৱা সৰিয়হখিনি দি এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি পেলাম। আৰু লগতে গৰমাই থোৱা তেলখিনিও ইয়াতে অলপ অলপকৈ দি দিছোঁ। আৰু এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত আমাৰ আচাৰ ৰেডি হৈ গ'ল। আৰু আজি মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, ইয়াত কোনো ধৰণৰ মছলা এড কৰা নাই। ইচ্ছা কৰিলে আপোনালোকে ইয়াত জিৰা গুড়া, ধনিয়া গুড়া আৰু ৰেড চিলি পাউডাৰ সেইবোৰো দি দিব পাৰে, কিন্তু মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। কেতিয়াবা এনেকৈও ভাল লাগে, অকল ইয়াতে সৰিয়হৰ ফ্লেভাৰটোৱে থাকে যে, মোৰ তেনেকৈ ভাল লাগে কেতিয়াবা এনেকৈ চিম্পুলকৈ। তো সেইটো কাৰণে এনেকৈ বনাই ৰাখি থ'লোঁ, পিছত বৈয়ামত ভৰাই থ'ম। আৰু তাৰপিছত গধূলি মৰিগাঁৱলৈ যোৱা নহ'লে, যিহেতুকে আৰু ভাইটিও অহা দেৰি হ'ল, মানে ডাঙৰ ভাইটি। সেইকাৰণে গধূলি আকৌ চাহ ৰুটি বনালোঁ, লগত আচাৰো অকণমান লৈ লৈছোঁ। আৰু মই যে কৈছিলোঁ লগালগ খাব পাৰি, সেইকাৰণে বোলো অকণমান নিজেও খাই চাওঁ। আৰু লগত পিঁয়াজ, আৰু ল'ৰাই এইবিলাকৰ লগত নাখায় যে, সেইকাৰণে তাৰ মৌ জোল দিলোঁ। মৌ জোলৰ লগত খাই ভাল পায় সি, সেইকাৰণে তাৰ কাৰণে মৌ জোল অকণমানো লৈ লৈছোঁ। আজিৰ মিনি ব্লগটো ইমানেই আছিলে, ভাল লাগিলে লাইক এটা কৰি দিব। বাই।